সপোন ভৰা জীৱনত যেতিয়া দুখ আহে তেতিয়া সকলো পৰ হৈ যায়, কোনেও কাষত নাথাকে। মানুহে শৰীৰত আঘাত পালেও ইমান কষ্ট নাপায় যিমান কষ্ট পায় মনত আঘাত পালে। আঘাতে মানুহক কষ্ট নিদিয়ে, সলনি কৰি দিয়ে। আপোনাৰ প্ৰতি যাৰ কোনো আগ্ৰহ নাই তাৰ প্ৰতি মায়া দেখায়ো কোনো লাভ নাই। মানুহে আনক ভাল পাব গৈ নিজকে ভাল পাব পাহৰি যায়। বয়স যেতিয়া 30 বছৰ হ'ব তেতিয়া এই 4টা কথা সদায় মনত ৰাখিব। 1 নম্বৰ, ভৱিষ্যতৰ কাৰণে টকা সাচিবলৈ আৰম্ভ কৰা। 2 নম্বৰ, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা। 3 নম্বৰ, যিয়ে তোমাক গুৰুত্ব নিদিয়ে তাৰ লগত মিলামিশা কম কৰি দিয়ে। 4 নম্বৰ, বৰ্তমান অৱস্থাৰ পৰা নিজকে উন্নত কৰাৰ কাৰণে চেষ্টা কৰা। মানুহে কেতিয়াও মানুহক ধোকা নিদিয়ে, আনকি আমি ভুল মানুহৰ ফান্দত পৰি জীৱনক ধোকা দিছোঁ। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয় তেনেহ'লে তাকে কৰা। হয়তো অলপ কষ্ট পাবা, তথাপিও যিয়ে তোমাক মূল্য নুবুজে তাৰ অপেক্ষাত নাথাকিবা। যিয়ে মিছ কৰে একমাত্ৰ সিহে বুজে মিছ কৰাৰ প্ৰতিটো মুহূৰ্ত যে কিমান কষ্টকৰ। যাৰ কাষত হাজাৰ অপশ্যন থকা সত্ত্বেও সি মাথো তোমাকেই পচন্দ কৰে, তোমাকেই বিচাৰে, তাতকৈ বেছি তোমাক কোনেও ভাল পাব নোৱাৰে। তুমি যিমান দুখ প্ৰকাশ কৰিবা মানুহে সিমান আনন্দ পাব। তুমি যিমান আনন্দত থাকিবা মানুহে সিমান হিংসাত জ্বলিব। দূৰত্ব শৰীৰৰ নহয়, সম্পৰ্কৰ হয়। হঠাৎ কৰি যিটো মানুহ সলনি হোৱাৰ পাছত পৰিস্থিতিক দুখী কৰে সি কেতিয়াও তোমাক ভাল পোৱা নাছিল। অলপতে যাৰ চকুত পানী আহে তাক সকলোৱে কোনোবাই ভাল পায়। যদি কাৰোবাক সঁচাকৈ ভাল পোৱা তেনেহ'লে তাৰ অতীতক লৈ খুচৰি নাথাকিবা। পাৰিলে তোমাৰ ভাল পোৱা দি তাৰ অতীতক পাহৰাই দিয়া।